নমস্কাৰ ফ্ৰম খিলঞ্জীয়া বিৰিয়ানী চ' আজি আৰু এখন লাঞ্চৰ থালি লৈ আহিছোঁ যিহেতু ইমান গৰম পৰিছে বৰষুণ যদিও দিছে তথাপিও গৰম যোৱা নাই চ' এই বতৰতে খাবলৈকে দুটামান ডিছ লৈ আহিছোঁ লাঞ্চত আপোনালোকে বনাব পাৰে চ' প্ৰথম যিটো মোৰ প্ৰিয় একদম মিছা মাছ লগতে লোৱা হৈছে আমাৰ বতৰৰ ফল প্লাম যিহেতু প্লাম এতিয়া বজাৰত একদম এভেইলেবল চ' আপোনালোকে এই ডিছটো বনাব পাৰে গোটেইখিনি ইয়াত ডিটেইলছ দিয়া আছে এজ ইউজুৱেল আমাৰ ভিডিঅ'টোত আৰু মানে টেষ্টটো কি ক'ম আৰু টেঙা মিঠা জ্বলা খাব আৰু বিৰাটেই ধুনীয়া হৈছে টেষ্টটো ট্ৰাই কৰি চাব আৰু আমাক জনাব আৰু নেক্সট ডিছটো লোৱা হৈছে পৰ্ক 65 যিহেতু গৰম বহুত পৰিছে চ' বহুত বেছি হেভিকৈ খাবলৈ মন নগ'লে আপোনালোকে পৰ্ক 65টো বনাব পাৰে গোটেইখিনি ইনগ্ৰেডিয়েণ্টছ দিয়া আছে বনাই চাব আৰু জনাব কেনেকুৱা পালে চ' এয়াই আছিল আজি আমাৰ লাঞ্চৰ ভিডিঅ' য'ত আমি দুটা নতুন ডিছ দেখুৱালোঁ কেনেকুৱা পালে জনাব কমেণ্ট ছেকশ্যন আমাৰ মৰম দি যাব আৰু এটা নতুন ভিডিঅ' লৈ আহিম আমি এতিয়ালৈকে থেংক ইউ